চৰকাৰে যি ৮,০০০ পদ বিলুপ্তি ঘটাইছে এইখিনি ফাংচনেল পোষ্ট নহয় ২০১৭ চনত অসম চৰকাৰে সমগ্ৰ শিক্ষাত যিটো ষ্টেট পোল কন্টেক্সুৱেল টিচাৰ এপইণ্টমেণ্ট দিছিল ১১,২০৬ গৰাকী ২০২০ চনত এই শিক্ষকসকলৰ পদবী প্ৰায় নিয়মীয়াকৰণ অসম চৰকাৰে কৰিছিল আৰু প্ৰায় নিয়মীয়াকৰণ কৰি এই গ্যাৰাণ্টিটো প্ৰদান কৰিছিল যে তেওঁলোকৰ চাকৰি ৬০ বছৰ বয়স পৰ্যন্ত নিশ্চিত থাকিব provided তেওঁলোকৰ annual performance appraisal কে আৰপি অনুযায়ী অন্যান্য শিক্ষকসকলৰ সমহাৰত তেওঁলোকে দৰমহা পাব আৰু হেহতীয়াভাৱে তেওঁলোকে বাকি শিক্ষকসকলে যি মৰগীয়া বানচ বা ডিএ বৃদ্ধি কৰা হৈছিল সেইটো এই সকল শিক্ষকৰ ক্ষেত্ৰতো কৰা হৈছে আৰু কেবিনেট এই সিদ্ধান্তও গ্ৰহণ কৰিছে যে এতিয়াৰে কৰা হৈছিল সেইটো এই সকল শিক্ষকৰ ক্ষেত্ৰতো কৰা হৈছে আৰু কেবিনেটে এই সিদ্ধান্তও গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা ভৱিষ্যতলৈ যেতিয়াই নিয়মীয়া শিক্ষকসকলৰ ক্ষেত্ৰত মৰগীয়া বানচ বৃদ্ধি পাব লগে লগে কন্টেক্সুৱেল শিক্ষকসকলৰো মৰগীয়া বানচটো বৃদ্ধি পাব এতিয়া এই যিসকল কন্টেক্সুৱেল টিচাৰ এই কন্টেক্সুৱেল টিচাৰসকল কন্টেক্সুৱেল তেওঁলোকৰ কাৰণে কোনো স্থায়ী পোষ্ট ডিপাৰ্টমেণ্টত নাই এতেকে ডিপাৰ্টমেণ্টত তেওঁলোকে যিহেতু কাম কৰি আছে ডিপাৰ্টমেণ্টৰ ৮,০০০ শিক্ষকৰ পদ ২০২০ চনতে এইখিনি পদ ফ্ৰিজ কৰা হৈছিল অৰ্থাৎ তেওঁলোক এই পদখিনিৰ বিপৰীতে কোনো ধৰণৰ নিযুক্তি নহয় অৰ্থাৎ এই পোষ্টখিনি ফাংচনেল হৈ নাথাকিব এই পোষ্টখিনি ফ্ৰজেন হৈ থাকিব কিন্তু আমিতো সদায় নাথাকো ইনষ্টিটিউচনেল মেমৰি যি আছে চৰকাৰৰ কেতিয়াবা কৰবাত মিছ হৈ যাব পাৰে এই পোষ্টখিনি যদি বৰ্তি থাকে এতেকে ফাইনেন্সিয়েল নিউট্ৰেলিটি আৰু ফাইনেন্সিয়েল ডিসিপ্লিনৰ খাতিৰত আমি এই ৮,০০০ পদবীৰ বিলুপ্তি ঘটাইছো ইয়াৰ লগতে আৰু এটা যে শিক্ষকৰ সংখ্যাটো ছাত্ৰ-ছাত্ৰী আমাৰ কিমান আছে সেই অনুপাতে শিক্ষক হ'ব লাগে আজিৰ তাৰিখত আমাৰ ইয়াতে যিমান সংখ্যক ছাত্ৰ-ছাত্ৰী আছে শিক্ষক আছে সেই শিক্ষকৰ সংখ্যাটো হ'ল যে ইউডাইছৰ তথ্য মতে আমাৰ ২,০৮,৭৭৮ অৰ্থাৎ 2,08,778 নাম্বাৰছ অফ টিচাৰ্ছ আমাৰ অসমত কৰ্মৰত অৱস্থাত আছে এটো পোষ্ট নহয় তেওঁলোক কৰ্মৰত ইউডাইছৰ তথ্য মতে ইয়াৰ লগত আনাদাৰ আমাৰ যিসকল টিউটৰ যিসকল প্ৰশিক্ষণপ্ৰাপ্ত নহয় বুলি যিসকলৰ তথ্য ইউডাইছত উপলব্ধ হোৱা নাই তেওঁলোকৰ সংখ্যা হ'ল 7,079 অৰ্থাৎ এই 7,079 যদি আমি যোগ কৰো টিউটৰ প্লাস টিচাৰ সৰ্বমুঠ আমাৰ হৈ যায় 2,21,247 গৰাকী এতিয়া আমাৰ যি ছাত্ৰ-ছাত্ৰী আছে টোটেল ছাত্ৰ-ছাত্ৰী হৈ গল আমাৰ ক শ্ৰেণী প্ৰাক প্ৰাথমিক ক শ্ৰেণীটো ধৰিও আমাৰ 49,10,427 এতিয়া যদি আমি ছাত্ৰ শিক্ষকৰ অনুপাতটো আমি চাওঁ তেনেহলে অনুপাতটো আমি অসমত দেখা পাম যে অনুপাতটো এৰাউণ্ড 21-22 ছাত্ৰৰ বিপৰীতে এগৰাকীকে শিক্ষক বা শিক্ষয়িত্ৰী আছে অৰ্থাৎ আমাক এডিশনাল কোনো শিক্ষক শিক্ষয়িত্ৰী এতিয়া আমাক নালাগে ইয়াৰ উপৰিও আমাৰ যিখিনি খালী পদ প্ৰায় ৪,০০০ ওচৰা-ওচৰি খালী পদ আমি এডভাৰটাইজমেন্ট দিয়াৰ পাছতো সেইখিনি ফিল আপ হোৱা নাই তাৰ ভিতৰত শিডিউল ট্ৰাইব প্লেইনছ কেটেগৰীৰ বহু সংখ্যক শিক্ষক শিক্ষয়িত্ৰী আছে আৰু সেইখিনিও আমি পূৰণ কৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছো এতেকে আমাক যিমান শিক্ষকৰ পদবীৰ প্ৰয়োজন সিমানখিনি শিক্ষক আমাৰ আছে সিমান শিক্ষক শিক্ষয়িত্ৰী আছে উপৰঞ্চি আমাৰ প্ৰয়োজন নাই প্ৰয়োজন হ'ব যদিহে আমাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় 50 লাখৰ পৰা এটো যদি আৰু বৃদ্ধি ঘটে যদি বৃদ্ধি ঘটে আৰু বৃদ্ধি ঘটিব বুলি আমি আশা কৰিছো কাৰণ এটা ট্ৰেন্ড আহিছে সৰকাৰি বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ এটা হুট বৈছে এতেকে যেতিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হ'ব প্ৰয়োজন হ'ব তেতিয়া
উপৰঞ্চীভাৱে আমি শিক্ষকৰ পদ সৃষ্টি কৰিম শিক্ষকৰ সংখ্যাটো আমাৰ আছে যেটো প্ৰয়োজন হেতু হল যে কৰবাত বেছি শিক্ষক আছে কৰবাত কম শিক্ষক আছে এটাকে ৰেশনালাইজেশনৰ প্ৰক্ৰিয়া এটা ইতিমধ্যে আমি আৰম্ভ কৰিছো আৰু প্ৰণালীবদ্ধভাৱে আমি ৰেশনালাইজেশনখিনি কৰিম কৰাৰ পাছত যিবিলাক শিক্ষানুষ্ঠানত শিক্ষক কম আছে তালৈ বেছি শিক্ষক থকা শিক্ষানুষ্ঠানৰ পৰা আমি শিক্ষকৰ বদলীকৰণটো আমি কৰিব পাৰিম